আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছো আমাৰ আনিটি ব্লগত আজি মই আপোনালোকক জনাব বিচাৰিছো আমি অসম যোৱাৰ প্ৰস্তুতি চলাই আছো আৰু ফাইনালি আমাৰ টিকেটটো হৈ গ'ল ডিসেম্বৰত টিকেট কাটিলো আৰু বহুত দিনৰ মূৰত মানে অসম যাম আৰু প্ৰায় 2 বছৰ মানেই হৈ গৈছে ছোৱালী হোৱাৰ পৰা যোৱাও নাই আৰু ছোৱালী তেনেকৈ কোনো দেখাও নাই তো ফাইনালি যাম আৰু যোৱাৰ কাৰণে মানে কিবা কিবি শ্বপিং কৰিলো আৰু আজি তাকে আপোনালোকক ভিডিওটো দেখাম আৰু কি কৰিলো কি নাই কৰা আৰু তে আহক দেৰি নকৰাকৈ ভিডিওটো আৰম্ভ কৰো এতিয়া আমি বজাৰত আহিলো গোমনহালি মাৰ্কেট এটো ঘৰৰ ওচৰতে হয় বেছি দূৰ নহয় খুচকাৰি আহিলো আৰু ৰাতি আহিছো মানে ৰাতি ভাল লাগে শ্বপিং কৰি সব লাইটিং হৈ থাকে মই বেছিভাগ মানে ৰাতি শ্বপিং কৰো চাই ভাল লাগে আৰু এতিয়া আমি দোকানত সোমাবলৈ যাম আৰু দোকানত সোমোৱাৰ পিছতে তাই বহুত ফুৰ্তি আৰু তাইও ভাবিছে চাগে তাই কাৰণে শ্বপিং কৰিবলৈ আহিছো পুৰা চিঞৰ বাখৰ কৰাত লাগিছে আৰু এয়া বেটিৰ কাৰণে কাপোৰ চাই আছো জিন্সৰ পেন্ট টপ এইবিলাক উলিয়াবলৈ কৈছিলো মই ভাবিছো মানে তাক এনেকৈ জিন্সৰ পেন্ট টপ পিন্ধোৱা নাই পিন্ধাই চাই আছো চইচ কৰি আছো কোনটো ভাল লাগে লম আৰু এতিয়া ইয়াৰ পৰা গাইস অসমত যোৱাৰ প্ৰস্তুতি চলি আছে আৰু কালি কেইটামান শ্বপিং কৰি আনিলো এতিয়া কি শ্বপিং কৰিলো আপোনালোকক আজি দেখুৱাম তে আহক আমি চাওঁ কি শ্বপিং কৰিলো তে গাইস প্ৰথমতে আহক দেখাও মোৰ হাজবেণ্ডৰ কাৰণে কি বজাৰ কৰিলো এয়া দেখিব পাৰিছে দুটা পেন্ট লৈছো ফৰ্মেল পেন্ট মানে তেখেতে ফৰ্মেল পেন্টই পিন্ধি ভাল পায় সেইকাৰণে ফৰ্মেল পেন্ট লৈছো এইটো ট্ৰেক পেন্ট আৰু এইটো শাৰ্ট এটা এই মানে এক কালাৰৰ শাৰ্ট বেছি মানে এক কালাৰৰ শাৰ্টে পিন্ধে বেছি আবিজাবি তেনেকুৱা হেৰিকে নিপিন্ধে যে সেইকাৰণে এক কালাৰে লৈছো আৰু এইটো শ্বেৰৱানী এটা লৈছো ইয়াৰ মানে ৱাছকোট থকা শ্বেৰৱানী মানে ভাল লাগে বহুত কাৰণে ললো আৰু চাই আৰু এইটো ফাষ্ট ট্ৰেক ঘড়ী অল টাইম মানে ফেভাৰিট আৰু মোৰ হাজবেণ্ডৰ ফাষ্ট ট্ৰেক ঘড়ী তে এটা ঘড়ীও ললো এইটো এতিয়া আপোনালোকক শ্বেৰৱানীটো দেখাই আছো এই পাঞ্জাবীটো আপোনালোকক দেখাই আছো এইটো পাঞ্জাবীৰ লগত মানে পেন্টটো আছে এই ভিতৰত পাঞ্জাবী পেন্ট আছে এই ওপৰত ৱাছকোট এইটো দেখিব পাৰিছে আৰু এইটো বেক সাইডটো মই খুলি আপোনালোকক দেখাই আছো ৰখা কেনেকুৱা আৰু এইটো পাঞ্জাবী এইটো ফ্ৰন্ট সাইডটো আৰু এইটো বেক সাইডটো আৰু এইটো ওপৰৰ ৱাছকোট হয় এইটো খুলিব পাৰি এক্সট্ৰাকে পিন্ধিব পাৰি আৰু এইফালে ভিতৰত পেন্ট আছে আৰু মানে কালাৰটো এইটো বহুত ভাল লাগিলে হবিও কৈছিলে এইটোৱে ভাল লাগিছে সেইকাৰণে এইটোৱে ললো এইটো ৱাছকোটৰ ওপৰত আপোনালোকে এক্সট্ৰাকে দেখিব পাৰিছে এইটো খুলি পিন্ধিব পাৰি এনেকৈ নৰ্মেলিও পিন্ধিব পাৰি ৱাছকোটটো হয়তো পিন্ধিব পাৰি এই ৰাইমাৰ কাৰণে কেইটামান ড্ৰেছ লৈছো অসমত যেহেতু এতিয়া ফুল ঠাণ্ডা সেইকাৰণে মানে সব ফুল পেন্ট লৈছো আৰু দুটা সোয়েটাৰ লৈছো এইটো সোয়েটাৰ হোৱাইট ব্ল্যাক আৰু হোৱাইট কম্বিনেশন মানে চাই বহুত মৰম লাগিলে সেইকাৰণে ললো আৰু এইফালে ড্ৰেছ আছে এইটো টপ হয় এইটো ফুল হয় সব ফুলে লৈছো ঠাণ্ডা কাৰণে সব ফুলে ললো আৰু সব ফুল পিন্ধাব লাগিব নহলে আকৌ প্ৰবলেম হয় ঠাণ্ডা লাগিব সেইকাৰণে সব ফুল ললো এইটো পেন্ট লগত টপৰ আৰু এইফালে আৰু এযোৰ আছে এইটো টপ হয় ফুল হাতৰে হয় এই পাছফালে এনেকৈ জিপ আছে আৰু এইটো লগতো পেন্ট জিন্স পেন্ট অলপ ডাঙৰ সাইজৰে লৈছো মানে এইটো লাহে লাহে ডাঙৰ হ'ব সেইকাৰণে ডাঙৰ সাইজ লৈছো সৰু সাইজ ললে আকৌ তাই অকন লাম্বা যে সৰু হৈ যায় আৰু এইটো এটা হিজাব লৈছো সৰু ল'ৰা-ছোৱালীক পিন্ধোৱা হিজাব বহুত মৰম লাগে হিজাবটো মই বহুত বিচাৰিছিলো পিছত ফাইনালি গৈ আৰু বিচাৰি পালো এইটো দেখিছে আৰু এই তিনিখন লুঙ্গি লৈছো সাউথ ইন্ডিয়ান ট্ৰেডিশনাল লুঙ্গি হয় আৰু ঘৰৰ মুৰব্বী আছে তিনিজন এই তিনিজনৰ কাৰণে তিনিখন লুঙ্গি লৈছো এইফালে মানে বহুত ভাল লাগে সাউথ ইন্ডিয়ান লুঙ্গি বিলাক মই ভাবিলো যে লৈ যাওঁ অসমততো তেনেকৈ লুঙ্গি পোৱা নাযায় পিন্ধিলে চাগে ভালেই পাব নাজানো আৰু কেনেকুৱা পাই লৈ ললো সবৰ কাৰণেতো শ্বপিং কৰা হ'ল এতিয়া মোৰ কাৰণে কি শ্বপিং কৰিলো দেখাই আছো মানে নিজৰ কাৰণে শ্বপিং কৰিব গলে নহয় মানে বহুত প্ৰবলেম হয় কি লম কি নলম কি চইচ কৰিম কোনটো ভাল লাগিব মানে বহুত চাই মেলি পিছত লওঁ এতিয়া দেখাই আছো ৰখা এযোৰ ড্ৰেছ লৈছো এইটো মানে লং কুৰ্তি হয় ইয়াত লগত উনাও আছে এইটো কেটলেগটো আপোনালোকে চাব পাৰিছে
আৰু এইটো এটা ড্ৰেছ পিচ হয় ইয়াৰ লগত উৰনাও আছে আৰু পেনৰ পিচো আছে আৰু এই নাইটি জিপ চিষ্টেম নাইটি হয় এইটো ইয়াত জিপ আছে আৰু ফ্লিপকাৰ্টৰ পৰা মই জোতা অৰ্ডাৰ কৰিছিলোঁ ৰাইমাৰ কাৰণে 3যোৰ আহি গ'ল ব্লেক হোৱাইট আৰু ৰেড কালাৰৰ হয় এয়া খুলি আছো দেখাই আছো আপোনালোকক বহুত মানে সফট হয় এইটো ব্লেক কালাৰৰ আৰু এইটো হোৱাইট কালাৰৰ হয় আৰু এইটো ব্লেক আৰু এইটো ৰেড কালাৰৰ মানে খুলি এতিয়া দেখাই আছো আপোনালোকে চাব পাৰিছে মুজাৰ নিচিনা থাকে ওপৰত এইটো উঠাই দিব পাৰি মুজাটো আৰু বহুত সফট হয় নৰম হয় মানে বাচ্চাৰ কাৰণে বহুত ভাল আৰু পিন্ধালে বিশেষকৈ ঠাণ্ডা দিনৰ কাৰণে ভাল ঠাণ্ডা দিনত ইউজ কৰিব পাৰি আৰু তে গাইস আধাখিনি শপিং হল আৰু আধাখিনি বাকি আছে আৰু যোৱালৈকে মানে কৰি থাকিম আৰু লাহে লাহে তে গাইস ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাব আৰু ভাল লাগিলে লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব তে লগ পাম আমি নতুন ব্লগত আশা কৰো আপোনালোকে তেতিয়ালৈকে ভালেই থাকিব এতিয়া ৰাইমা বাই বাই কৈ দিয়া বাই বাই